পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি আৰম্ভ কৰিছোঁ চাফাই অভিযানৰ পৰা। পাকঘৰটো ইমানেই লেতেৰা হৈ আছিল আৰু পঁইতাচোৰা বহুত হৈছে, তাৰ কাৰণে ধুনীয়াকৈ চাফা কৰিছোঁ। বহুত দিনৰ পৰা ভাবিছিলোঁ চাফা কৰিম বুলি, কিন্তু সময় পোৱা নাছিলোঁ, কাৰণ সেইখিনি অলপ সময়ৰ কাম নহয়। স্পীডত লগাই কেমেৰাটো কাম কৰি আছোঁ, যাতে কাম কৰিবৰ কাৰণে মটিভেশ্যন পাওঁ, ইফালে কেমেৰা লাগি আছে বুলি। গোটেইবিলাক চাফা কৰি ঘৰ চাৰ্ফ দি ধুই দিছোঁ। আৰু এই ঘৰৰ ওচৰতে হৈ আছে বিহু কৰ্মশালা, তাতে আহিলোঁ অলপ সময়ৰ কাৰণে। চাওকচোন, অকণমানি ছোৱালীকেইজনীক বিহু ড্ৰেছে ইমান ধুনীয়া লাগিছে। বিহু চাই উঠি আহিলোঁ অলপ কিবা লওঁ বুলি। এইখিনিত চকু ৰৈ যায়। কাপোৰ এযোৰ ল'ব লগা আছিল, সেইটো লৈ ঘৰলৈ আহিলোঁ। আৰু মায়ে বনাই আছিলে পাৰৰ মাংস, ভেদাইলতা আৰু কটা ধনিয়া দি, তাকে অলপ দেখাই দিলোঁ। তাৰপিছত ভাত খালোঁ। আজিলৈ ইমানে আছিলে দেই, বাই।